নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই হাল চাওক, আমাৰ ঘৰত টাৰ্কি মুৰ্গী যি বৰ্তমান কণী পাৰি আছে আৰু এইযোৰ চেলৰ কাৰণে আছিলে। আজি এজন দাদাই নিব আহিব, সেইকাৰণে সিহঁতক অলপ বাহিৰত উলিয়াই এতিয়া বান্ধি থৈছোঁ। তেওঁলোক আহি পাব আৰু আহিলেই টাৰ্কি হালক লৈ যাব। তেওঁলোকে পুহিবৰ কাৰণে টাৰ্কি হাল নিব। মোক ডেলিভাৰী দিবলৈ কৈছিলে, কিন্তু মই বিশেষ অসুবিধাৰ কাৰণে যাব নোৱাৰিলোঁ। সেই গতিকে তেওঁলোকে নিজে আহি আমাৰ ঘৰৰ পৰা টাৰ্কি হাল লৈ যাব। এই হাল চাওক, বৰ ধুনীয়া কালাৰ কম্বিনেশ্যন, বিৰাট ধুনীয়া। এইটো হৈছে মতা টাৰ্কি আৰু এইটো চাওক, এইজনী হৈছে মাইকী। এতিয়া সিহঁতে আহি এইকেইটা লৈ যাব। এয়া চাওক, ধুনীয়াকৈ ভৰিত বান্ধি দিছোঁ আৰু মতাটো মোনাত সুমিয়াই লৈছে আৰু মাইকীজনী হাততে ধৰি লৈ যাব। যিসকল বন্ধুৱে মোৰ চেনেলটো নতুনকৈ চাই আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই কেনে লাগিল জনাব। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।